হেল্ল' বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ নিশ্চয় সকলো ভালে আছে। আজি ভিডিঅ'টো আৰম্ভ কৰা বহুত দেৰিয়ে হৈ গ'ল, দেৰি হৈছে আৰু ঠাণ্ডাও বহুত বেছি পৰিছে। চ' কালি পিন্ধা সেইকেইটাকে পিন্ধি আছোঁ, মানে আৰু ঠাণ্ডাটো জানেই নহয় কিমাননো কাপোৰ কানি সলাই থাকিব। চ' সেয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' কথাটো হ'ল এনেকুৱা ধৰণৰ, মই মানে ভিডিঅ'বিলাক চাই মোৰ যি ভিউৱাৰ্ছ আছে সেইসকলে ভিডিঅ'টো চাই, কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিদিয়ে আপোনালোকে। ছাবস্ক্ৰাইব কিয় বা নকৰে, আপোনালোকে ভাবতে মই ভিডিঅ' দিব পৰাই নাই নে তেনেকুৱা হোৱাই নাই নে কিবা কিবি। চ' বাৰু আক্ষেপ নাই বাৰু আপোনালোকৰ ওপৰত। চ' ভাল পালে এনেও ছাবস্ক্ৰাইব কৰিবই, লাইক কৰিব। চ' সিমান আক্ষেপ নাই। চ' আজি এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ। চ' আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' আৰু জানে আপোনালোকে ভাল পাবলৈ কেনেকৈ ভিডিঅ' দিব লাগে কমেণ্ট কৰি তলত জনাব। তো মই এতিয়া নিবলৈ আহিছোঁ কাপোৰ কানি পিছফালৰ পৰা, মানে ৰ'দত মেলি থৈছিলে, ৰাতিপুৱা ধুই দিছিলে মায়ে, মা আৰু মোৰ ভাগৰ কাপোৰ কানি। চ' এতিয়া শুকালে ধুনীয়াকৈ সেইখিনি লৈ যাম আৰু আপোনালোকক দেখাই আছোঁ এটা ভিউ ধুনীয়াকৈ চাই লওক। চ' বেলি ডুবিব হ'ল, কি ধুনীয়াকৈ বেলি ডুবিব এতিয়া। এইফালে চাই লওক, বেলিটো ডুবি গৈছে ধুনীয়াকৈ। আৰু এইফালে সেয়া প্ৰায় চ' সেই পিছবেলা কাপোৰ চাপোৰ আনি আৰু দোকানত অলপ সময় বহিলোঁ। এতিয়া গধূলি 7টামান বাজিছে প্ৰায়। অলপ খুৰীহঁতলৈ ওলাই আহিছোঁ, অলপ কিবা কিবি জুইহালত। সিহঁতি ভাত খালেই, মই অলপ লেকচাৰ জাৰিবলৈ ওলাই আহিছোঁ। চ' চাই দিব বোলে। চ' খুৰীহঁতকৰ পৰা আহিলোঁ, বেছি সময় লেকচাৰ জাৰি নাথাকিলোঁ, তাত অলপ বহিলোঁ। আৰু এইফালে আমাৰ ভাত কিবা কিবি দিয়া হৈছে। আজি কি হ'ব আমাৰ খানাটো মাংস আছে, কণীও আছে। মই আৰু মাংস নাখাওঁ, মই কণী খাব লাগিব। চ' আজিলৈ ইমানখিনি দেখাই নাথাকোঁ। চ' বাই বাই, কাইলৈ এটা নতুন ভিডিঅ' লৈ পোৱা আশাৰে গুড নাইট। কি মাংস গৈছে, কি চেনেলটো কি কৰিব, ছাবস্ক্ৰাইব কৰি দিবলৈ কৈছোঁ। চেনেলটো কি কৰিব। চ' বাই বাই।